হবে খেলা 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 হবে হাই হাই কাটলে কে তোর কতটি মহিনা বেয়ান্ন আছে নি না করছে দে উসমান গ্রহত গেছে দে তাই বাপ্পা ওই তো মাল দে এক পিস বাপ্পা ওই গাজনি এসে এখন বেড়ে মোক উসমান গ্রহর কথা বাছি বাপ্পা ওই গাজনি তো এই গাজনি তো তোর মরাই নাই না তো কামির খানে হয়ে থাকলে তো বুড়াই গেলি তো এই গাজনি সব মরা জানাই এই কাটলে তুপনি গেলি দেখুন এই জো 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 ভালো নদীর পাড়ে দিয়ে ফুরবে যাও এই এফলে বললো গো লগ ধরবে লাগবো জো বললো বিয়া ক'ত আছে আৰু জো 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 তুপনি মারবি যাও পিছত হাও তইও মানে মোক ঘুমাবা নেদা দে সদায় সদায় ডিষ্টাৰ্ব দিবি ঘণ্টা গেলা তো কাটলে তই মানে মোৰ নামটো কাটলে কাটলেকে তই ফেমাছ কৰি পেলি এতিয়া বললো কৰিছে আৰু বললোক বিচৰিব যাব লাগিল নে আৰু সি ভূটান পাহাৰৰ ওচৰতে থাকে জো 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 তে জো ফুৰিয়ে আহো জো নদীৰ পাৰত দি যাম জো আগে বললোৰ কাষত যা ও গাজনি গাজনি ওই একছে চশমা টশমা মাৰি পুৰা নদীৰ ঘাটৰ কাষত বহি আছে দেখোন নদীটো দূৰত আছে কিন্তু নদীৰ ঘাটৰ বহাদি বহি আছে দেখোন সপোন চাই ইবাল বাপ্পা ঐ বললো কম মাল নহয় দেই আজিকালি হেণ্ডচাম হৈছে দেই গাঁৱৰ এক্টৰ হ'ব বোলে 2 দিনমান পিছত বাল কাটলে ময়ো তাকে ভাবি আছো ৰ চিন্তা গৈছি মোৰ ই বাল কি মানুহ হৈছে কি আহিছিল কেং মৰা লালপা আনিছিল বাল আগতে এতিয়া বাল এক্টৰ আনা হৈছে বাপ্পা চালমান খান হ'ব নেকি 2 দিনমান পিছত বাল মইতো গাজনি চালমান খান হয় নেকি আৰু বাল এনাই লকডাউন কমবা ফুৰিব যাব লাগছিল এক লগ ধৰে বাল নদী পাৰত দি যায় না নাযায় সুধো সুধ তাক ময়ো সুধোং কৰিছিলোঁ দে মই নুসুধো দে তই সুধ চলপে সুধে বললো তোক কিমান সময় মাতিলো বাল তই শুনাই নাপায় বললো তই কিহত ঠাণ্ডাত কিনকে আছা মই ধৰিব পৰা নাই দে বললো যো ফুৰিও নদীৰ পাৰত বাল আম চাম পাওঁ যদি খাম যো বাল কি আৰু লকডাউন দিছি যো বাল তোৰ দোকানে খোলা নাই বাল আমি আৰু কিমান দিন বালৰ বাজাৰে কৰিব পৰা নাই যো 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 হাও কাটলে ধুলে বাল ক'ৰ পৰা আহিলি তই বাল তোক লোক বাল বহুত দিন দেখাই নাই ৰ বাল মই বাল দোকান চোকান খুলিব পৰা নাই বাল পইচা পাতি নোহাই দিছি বাল গেলা সেইকাৰণে বাল ভাবি আছিলো যো আৰু কি কৰিবি ফুৰিয়ে হৈ নদীৰ ঘাটত দি বাল আম চাম পাওঁ যদি খাম যো বাল যি নাপে নাই আৰু পালে খাম যো বাল বললো তই বাল বেলেগ হেণ্ডচাম হৈছে দেই বাল আজিকালি তই বাল আজিকালি চশমা মাৰি থাকা বাল তইও বাল মানুহটো বদলি গেলি হয়নে নহয় কৈছো তই নিজে হা কাটলেও জানা হৈছে তাৰমানে মই বাল একেদিনে তাৰমানে চালমান খান হ'ব ইচ্ছা হৈছে বাল বডি চডি বনে বাল সেইকাৰণে বাল অলপমান ষ্টাইলত থাকো ৰ বাল তাৰপিছতো ফটোৱাৰ ইচ্ছা গৈছে সেইকাৰণে অলপমান ষ্টাইলত থকা কৰিছোঁ আজিকালি বাল বালৰ আজিকালি ষ্টাইল মাৰা কৰি অলপ এতিয়া বুঢ়া কিন্তু আপি ফটাব লাগিব বাল হয়নে নহয় লকডাউন আছে পচিয়েতো আহি পেলাই ঘৰত কি বাল কৰিছে অলপ ষ্টাইলত থাকিব লাগে বাল আপি চাপি গাঁৱৰ আপি চাপি চাব লাগিব একচক লাই গাজনীক দেখিছে না বাল তেল চাই আছে বাল মোৰ কথা গেলা শুনি পেলাই বাল হৈছে দে তহঁতৰ ফাটা লাগছে গেলা থৌ মই 100 দে নিয়াত বালৰ এতিয়া যি কৰিব আহিছিলোঁ এতিয়া বাল নদীৰ ঘাটত বহি পেলাই তাই কৰা আম চাম বিচৰো যো ঘৰকান তহঁতৰ পিছফালে মই 100 দে নি যো জ্বলে বাল হলকান যো বাল করে সাথে বই নেছি দাঁত কাটলে রিক্সাটা নদীৰ পুতা ঘৰকান তহঁতৰ গাছত এটা আম নাই মই 100 দাই আম খাম বুলি ভাবছিলো বাল আকোই নাই দেখোন সুদা পাতকেইটা আছে বই নেক্সো দাঁতৰ গাছত বাল আহিছিলো বাল আম খাম বুলি বাল এন্দুৰ গাছত থাকব বুলি বাল 12 মাহে থাকে বই নেক্সো দাঁতৰ গাছত আজি আম নাই সিয়াত লকডাউনো পড়ছি বাল বেয়া টাইমত পড়ছি বাল চুৰ কৰিব লাগব এতিয়া আৰু বেলেগ একো উপায় নাই আৰু একো খাব লগা নাই চুৰ কৰি খাব লাগব না কি 100 দাই আৰু বললো নদীৰ পুতাক কি হৈছি তোৰ ঠেং চেং মেলি দিছে দৌ হাগা আহিছি না পাইনে আহিছি না গতা আহিছি না কি হৈছি নদীৰ পুতাক তোৰ ঠেং চেং মেলি একেলগে ভেকলি বাহা দিছে দেখোন বাল কালি আৰু কি বেয়া হ'ল বাল আৰু বেমাৰ চেমাৰ লাগাল দিলাক নেকি কৰোণা বাল I am hero. More বললো কথা বলকে কবি মোর ভাগার দেখছি মই কেন ইনকে বসু বাল